নমস্কাৰ বন্ধুসকল, গোবৰৰ সংখ্যা কম হৈ আহিছে। বৰ্তমান যুগত গোবৰৰ সংখ্যা একেবাৰে কমি গৈছে। মানুহে গৰু গাই পুহিবলৈ একদম এৰি দিছে। হয়তো গৰু বান্ধিবলৈ জেগাৰ অভাৱ বা গৰু ঘাঁহ খুৱাবলৈ ঘাঁহৰ অভাৱ। ঘাঁহৰ খেতি কৰিব পৰা যায়, এইও এটা লাভজনক খেতি। এটা কথা মই ক'বলৈ বিচাৰিছোঁ, গৰু গোবৰ হৈছে খেতিৰ বাবে এক অত্যাৱশ্যকীয় জৈৱিক সাৰ। গোবৰৰ সংখ্যা যেতিয়া কমি আহিছে, তাৰ মূলতেই হৈছে গৰু মানুহে পুহিবলৈ এৰিছে। হয়তো মানুহৰ ঠাইৰ অভাৱ, হয়তো গৰুৰ পৰা মানুহে যিটো লাভ আগতে উঠাইছিলে, আজিৰ পৰা 10-15 বছৰ আগতে গৰুৰ দ্বাৰা আমি হাল বাইছিলোঁ, গৰুৰ দ্বাৰা খেতি কৰিছিলোঁ। এই বিভিন্ন কামবিলাক যেতিয়া আজিকালি যান্ত্ৰিকতাৰ যুগত আহি পৰিছোঁ, গতিকে হাল বাবলৈ মানুহে গৰুৰ হাল ব্যৱহাৰ কৰা বাদ দিছে বা গৰুৰ গাড়ী ব্যৱহাৰ কৰা বাদ দিছে। আজিৰ পৰা 10-15 বছৰ আগৰ কামখিনি যদি এতিয়া কৰি থকা হয়, হয়তো আমাৰ জীৱন প্ৰণালীটো বহুত দেৰি হৈ যাব। কাৰণ মানুহৰ জীৱনৰ আয়ুসো কমি আহিছে নহয় ঠিক সেইমতে। গতিকে আমি খেতি নকৰিব এইটো কোনো কথা নাই, খেতি কৰিবই লাগিব। মানুহে ভাত খাবই লাগিব, ৰুটি খাবই লাগিব, দৈনিক খাদ্য খাবই লাগিব। প্ৰটিনযুক্তই হওক, সি আমিষেই হওক, সি নিৰামিষেই হওক, সি সেউজীয়া শাক পাচলিহে হওক, সি মানে যিকোনো হ'লেও মানুহে খাদ্য খাবই লাগিব। এইটো খাদ্য খাবৰ কাৰণেতো আমি যিকোনো মানুহে, আমাৰ বিশেষকৈ অসমীয়া মানুহবিলাকে নিজৰ ঘৰতে থলুৱাভাৱে 20 লোচা 10 লোচা মান মাটি থাকিলে, টাউনত কোনোবাই থাকিলেও চৰ্টৰ ওপৰতে হওক বা বাউণ্ডাৰীতে লাই এজোপা বা মূলা দুমুঠিমান হেঁচি থোৱা আমি পৰিলক্ষিত হওঁ। কথাটো হ'ল কি, বিশেষকৈ আমাক এতিয়া প্ৰয়োজন হোৱা বস্তুটো হৈছে গোবৰ। মানুহে যেতিয়া গৰু গাই পুহিবলৈ এৰি দিছে, এতিয়া গোবৰ আমি পাম ক'ত? গোবৰ নহ'লেতো শাক পাচলি জৈৱিক ৰাসায়নিকে কৰিব লাগিব, বা যিমান আপুনি ৰাসায়নিক নাইট্ৰজেন মানে ইউৰিয়া, ছুপাৰ, MOP যিমানেই নিদিয়ক লাগিলে গৰু গোবৰকণৰ সমান কেতিয়াও খেতিৰ বাবে উপযুক্ত হ'ব নোৱাৰে বুলি মই ভাবোঁ। কাৰণ ৰাসায়নিক সাৰৰ নিৰ্দিষ্ট পৰিমাণ নাথাকে, বা ৰাসায়নিক সাৰ প্ৰয়োগ কৰিলে মাটিখিনি দিনক দিনে বেয়া হৈ যোৱা চান্স বেছি থাকে। গতিকে আমি ভাবিছোঁ, মই বিশেষকৈ যোৱা বছৰৰ পৰা যিমান খেতি কৰিছোঁ, ইয়াত একদম গোবৰ দিয়া হোৱা নাই। বেঙেনাত অলপ পৰিমাণৰ দিয়া হৈছিলে, কাৰণ গোবৰ পাবলৈ নাই। য'ত গোবৰ পোৱা যায় যথেষ্ট, এতিয়া গোবৰৰ দামো যথেষ্ট আছে। গতিকে ইমান দাম কিনাতকৈ আমি এটা এতিয়া সহজলভ্য হঠাতে পোৱা বস্তু এবিধ হ'ল ব্ৰইলাৰ মল, আমি ব্ৰইলাৰ গু বুলি কওঁ, যিটো তেওঁলোকে ফলীয়া টোপ তলত পাৰি দিয়ে, তাৰপিছত ব্ৰইলাৰ মল ত্যাগ কৰে, সেইখিনি তেওঁলোকে পেলাই দিয়ে। সেইখিনি কিন্তু খেতিৰ বাবে বহুত উপযোগী বুলি ভাবোঁ। মই বৰ্তমানলৈকে যিমানখিনি খেতি কৰিছোঁ, ব্ৰইলাৰ লাদ দিয়ে কৰিছোঁ। ইয়াতে এটা কথা, মোক কেইবাজন মানুহো সুধিছিলে, ব্ৰইলাৰ মল বেছিকৈ সাৰযুক্ত নি, মানে গছ এজোপাত দিলে গছজোপা মৰি যায়গৈ নি? কথাটো সেইটোও নোহোৱা নহয়। যদি আপুনি ব্ৰইলাৰ মল ব্যৱহাৰ কৰিব নাজানে, তেতিয়া হয়তো গছৰ কাৰণে বিপদাপন্ন হ'ব পাৰে। মই কিন্তু এতিয়ালৈকে কৰি চাইছোঁ, ভাল হয়। ধান খেতিটো বহুত ভাল হয়, আপোনালোকক ভিডিঅ' এপাক দিছিলোঁ মই, সাংঘাতিক ধুনীয়া হয় ধান খেতি। কিন্তু এই বাম খেতিৰ কাৰণে অকণমান সমস্যা আছে, বা ব্ৰইলাৰ মলতো যথেষ্ট এই সাৰযুক্ত বুলিয়ে ভবা হয়। গছৰ গুৰিত দিলে গছজোপা মৰি থকাই দেখা যায়। কিন্তু ইয়াক যদি সেই ট্ৰেক্টৰ হাল বাই ধুনীয়াকৈ একচাহ মাৰি ওপৰত ছটিয়াই তাৰপিছত পুনৰ একচাহ মাৰি দিয়া হয়, তাৰ পৰা হয়তো এই যিমানখিনি সাৰ সিমানখিনি হয়তো এই ভাল কাম কৰিবলৈ ধৰে বুলি ভাবোঁ। কিন্তু ব্ৰইলাৰ মলো শাক খেতিৰ কাৰণে ভাল। যদি গোবৰৰ বিকল্প কথাটোহে মই আপোনালোকক ক'ব বিচাৰিছোঁ। যদি ওচৰত বা ঘৰতে গোবৰ আছে তেতিয়াতো ভালেই কথা, কিন্তু ছাগলী মলটো অধিক সাৰযুক্ত, বা ছাগলী মলটো মৰিয়াই ভাঙিব লাগিব, মানে তাত কষ্টটো বেছি হয়। গতিকে ব্ৰইলাৰ মলটোৱে যেতিয়া আমি ইয়াত সহজলভ্য হঠাতে পাওঁ, যিকোনো এখন ব্ৰইলাৰ ফাৰ্মলৈ গ'লে তেওঁলোকে ব্ৰইলাৰ মলখিনি লৈ যোৱা, মোক পইচা এটকাও নালাগে, তোমালোকে নিজে উঠাই লৈ যোৱা, কাৰণ তেওঁলোকে সেই বস্তুটো চফা কৰিবলগীয়া হয়। গতিকে এইটো সহজলভ্য যেতিয়া হয়, সেইটো দি খেতি কৰাত কি আপত্তি আছে? গতিকে সেইটো দি খেতি কৰাততো আমাৰ কোনো আপত্তি নাই। সেই বুলি ভাবিয়ে মই আপোনালোকক এই কথাটো অৱগত কৰিছোঁ। আপোনালোকে কৰি চাওক, ব্ৰইলাৰ মলৰ দ্বাৰা কৰি চাওক, হয়তো আপোনালোকেও ভাল ফলাফল পাব। কিন্তু মই আপোনালোকক দেখুৱাইছোঁ। কিন্তু ব্ৰইলাৰ মল হ'ল বুলিয়ে এনেধৰণৰ পুলিত আপোনালোকে এনেকৈ গুৰিতে দি নিদিব। মানে মই যিধৰণে আপোনালোকক কৈছোঁ, তেনেধৰণে দিলে কিন্তু ব্ৰইলাৰ মলে কোনো অপকাৰ নকৰে বুলি ডাঠি ক'ব পাৰিছোঁ। মই নিজে কৰি ইয়াৰ প্ৰমাণ পাইছোঁ। ধন্যবাদ। ভিডিঅ'টো যদি ভাল পাইছে আপোনালোকে লাইক এটা কৰি দিব।